নমস্কাৰ সকলোকে। মই আজি আকৌ পুনৰবাৰ সৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কালি আমি ধ্যানৰ বিষয়ে কথা পাতিছিলোঁ। ধ্যানৰ কেনেদৰে আমি নিজকে নিজে ভাৱ বা ভাষাবোৰ নিজে নিজে লাহে লাহে পৰিৱৰ্তন কৰি নিজকে নিজে আগুৱাই লৈ যাব পাৰিম, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি মই আমাৰ PSSM-ৰ 18টা প্ৰিন্সিপালৰ বিষয়ে ক'ব বিচাৰিছোঁ। একচুৱেলি গোটেইখিনি একেলগে আপোনালোকক আজিয়ে জনাব নোৱাৰিম, 2টা বা 3টা পইণ্টহে আলোচনা কৰিম। বিশেষকৈ PSSM পিৰামিড স্পিৰিচুৱেল ছ'চাইটি মুভমেণ্টৰ 3টা মূল টাৰ্গেট হৈছে শাকাহাৰী মানে নিৰামিষভোজী ব্যক্তিক বনোৱা, 2 নম্বৰ আপোনাৰ পিৰামিড, বিশ্বৰ প্ৰতিটো কোণতে পিৰামিড ব্যৱহাৰ কৰা, আৰু গোটেই বিশ্বকে ধ্যানী বনোৱা। আজি এই 3টা প্ৰিন্সিপালৰ কথা ক'ম মই। পিৰামিড উৰ্জা আপোনালোকে কালি মই অকণমান কৈছিলোঁ পিৰামিডৰ বিষয়ে। মিছৰত যিটো গিজা পিৰামিড আছে, ত্ৰিকোণৰ ছিষ্টেম হয়। মই আপোনালোকক দেখাই দিওঁ পিৰামিড কেনেকুৱা। একচুৱেলি মই কিতাপত আপোনালোকক দেখাম এতিয়া। পিৰামিডবিলাক এনেকৈ ঘৰৰ নিচিনাকৈ, এইটো দেখিছে নহয় পিৰামিড, এইখন চব এইবিলাক পিৰামিড আকাৰতে বনোৱা হয় গোটেইবিলাক। এইটো ষ্টাইলত পিৰামিড বনোৱা হয়। আৰু এই পিৰামিডৰ যি উৰ্জা, ইয়াক আমি টুল হিচাপে ব্যৱহাৰ কৰিব, উৰ্জাৰ অহাৰ টুল, ঠিক আছে। ইয়াত আপুনি যদি ঘৰতো পিৰামিড বনায়, তেতিয়াহ'লে গোটেই চাৰিওপাশৰ যিটো এনাৰ্জি লেভেল হয়, সেই এনাৰ্জিটো কি হয়, সম্পূৰ্ণ পজিটিভ হৈ যাব। তো এইকাৰণে আপুনি ঘৰত যদি সৰু হ'লেও একো নাই, 2x2 হ'ব পাৰে, 4x4 হ'ব পাৰে, তেনেকুৱা যদি আপুনি পিৰামিড ঘৰৰ চাৰিওফালে লগাব পাৰে বা গছৰ প্লাণ্টত লগাব পাৰে, তো তাৰ পজিটিভ এনাৰ্জিয়ে বাতাবৰণটো শুদ্ধ কৰি দিব আৰু পৰিৱেশৰ কাৰণে যিটো উৰ্জাৰ প্ৰয়োজন হয়, সেই উৰ্জাৰে উৰ্জান্বিত কৰি প্ৰত্যেকটো বস্তুৱে, মানে ফুলৰ পৰা, গছৰ পৰা, ঘৰৰ বাতাবৰণ শুদ্ধ কৰালৈকে, বাৰীৰ শাক পাচলিলৈকে বহুত ভাল কাম দিয়ে। তো সেইটো কাৰণে আমাৰ পিতামহ ব্ৰহ্ম ঋষি সুভাষ পত্ৰী ছাৰে প্ৰত্যেককে কৈছে যে পৃথিৱীবাসীয়ে যদি পিৰামিড ব্যৱহাৰ কৰিবলৈ লয় টুল হিচাপে, যে এজ এ টুল পিৰামিড ব্যৱহাৰ কৰে, তো তেতিয়াহ'লে যিটো ব্ৰহ্মাণ্ডীয় উৰ্জা আমি ধ্যানৰ মাধ্যমেৰে পাওঁ, সেই ধ্যানৰ মাধ্যমেৰে পাবলৈ অতি উজু আৰু সুবিধাজনক হ'ব। সেইকাৰণে প্ৰতি ঘৰে ঘৰে কৈছে যে পিৰামিড হ'ব লাগে, প্ৰতি ৰাজ্যত পিৰামিড হ'ব লাগে, প্ৰতি গাঁৱত পিৰামিড হ'ব লাগে, প্ৰতিটো অলিয়ে গলিয়ে পিৰামিড হ'ব লাগে, প্ৰতিখন ৰাজ্যত পিৰামিড হ'ব লাগে। তো গোটেই বিশ্বতে পিৰামিডৰ উৰ্জাৰে উৰ্জান্বিত কৰাৰ এটা যি প্ৰচেষ্টা প্ৰায় দক্ষিণ ভাৰতত সম্পূৰ্ণ হৈ গৈছে, উত্তৰ ভাৰতত লাহে লাহে বিস্তাৰিত হৈছে, আৰু আমাৰ অসমত পিৰামিড এতিয়ালৈকে বনোৱা নাই। পিৰামিডৰ উৰ্জা যাতে অতি সোনকালে আহে, আমি তাকেই কাম কৰি আছোঁ আৰু কামনা কৰি আছোঁ। এই উৰ্জা আমাৰ অসমবাসীয়েও অনুভৱ কৰক। ছেকেণ্ডটো হৈছে আমাৰ শাকাহাৰ জগত। শাকাহাৰ মানে আপোনালোকে গম পাইছে যে আমি যিবোৰ ভক্ষণ কৰোঁ সেইবোৰ উদ্ভিদজাতীয় হ'ব লাগে। উদ্ভিদত যি প্ৰাণ থাকে, সেই প্ৰাণেৰে উৰ্জান্বিত হ'লে আমাৰ শৰীৰৰ বিকাৰ নহয়। তো সেইকাৰণে প্ৰত্যেকটো জীৱকে জীয়াই থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। আমি যেতিয়া পৃথিৱীলৈ আহিছিলোঁ, তেতিয়া আমি প্ৰথমতে শিলৰ পৰা, পানীৰ পৰা, উৰণীয়া পক্ষী, হাবি জংঘলত থকা বনৰীয়া জীৱ জন্তু আদি কৰি এনেকৈ নিজকে পৰিৱৰ্তন কৰি যেতিয়া ঘৰচীয়া জীৱ জন্তুলৈ আহিলোঁ, অহাৰ পিছত আকৌ যেতিয়া মানুহলৈ পৰিৱৰ্তন হ'লোঁ, এনেকেই মানে কি হয়, চৌজানি আৰম্ভ হয়। তো প্ৰত্যেকটো জীৱই মানে কি হয়, এটা নিজৰ নিজৰ জাৰ্ণি আৰম্ভ কৰে, আৰু আহি এটা সময়ত মানৱ সৃষ্টি হয়। তো মানুহবোৰে আমি যেতিয়া আহি এটা মানুহ ইণ্ডিভিজুৱেল চৌলৰূপে পৃথিৱীত বাস কৰোঁ, তেতিয়া আমি ভাবোঁ কি আমি একত্ৰ হয়, সৰ্বত্ৰ হয়,
আৰু আমাৰ লগত বসবাস কৰি থকা প্ৰাণীকুলক আমি মৰাৰ অধিকাৰ আছে বুলি আমি ভাবোঁ। একচুৱেলি আমি নিজেই প্ৰতিটো প্ৰাণী এদিন আহি পেলাই গ্ৰ'থ হৈ আজি মানৱ সৃষ্টি হৈছোঁ। তো কণ কণ পৰজীৱীৰ পৰা অণুজীৱৰ পৰা প্ৰত্যেকটো বস্তুৱে জীয়াই থকাৰ বা তাহাঁতৰ জীৱন চাৰ্কুল এটা আছে। খুব কম সময়ৰ ভিতৰত সিহঁতি জীৱন যাপন কৰি আৰু জীৱন সমাপ্ত কৰে আৰু নিজৰ প্ৰগতি লৈ আহে। মানুহ আছে পৃথিৱীত মাত্ৰ 150 বছৰ বা 100 বছৰ। আজিকালি অৱশ্যে সমস্যা ইমান বাঢ়িছে, 60 পৰা 80 বছৰ হৈ গৈছে গড় আয়ুস। তো মানুহৰ আয়ুসো আমি নিজে বঢ়াই ল'ব পাৰোঁ যদি আমাৰ ইয়াত পিৰামিডৰ উৰ্জা বাঢ়ি যায় পৃথিৱীখনত। তাৰপিছতে আমাৰ শাকাহাৰী জগত বাঢ়ি যায়, মানে মাছ মাংস খোৱাৰ পৰা আমি যদি বিৰত থাকোঁ, জীৱ হত্যাৰ পৰা যদি বিৰত থাকোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ প্ৰাণ উৰ্জা অত্যাধিক বাঢ়ি থাকিব আৰু আমাৰ লাইফ স্পেণ্ড কৰাৰ সময়টো বাঢ়ি গৈ থাকিব। তাৰপিছতে হ'ল ধ্যান জগত। ধ্যান কৰিলেই আমি মাত্ৰ নিজকে নিজে উদ্ধাৰ কৰিব পাৰিম। পৃথিৱীখন উদ্ধাৰ কৰিবলৈ ধ্যান কৰিব লাগিব আমি। এই ধ্যানৰ যোগেদি যি জ্ঞান পাম, সেই জ্ঞান হ'ব আমাৰ সৰ্ব আত্মাৰ কাৰণে, ঠিক আছে। যদি আমি এই ধ্যান সকলো ঘৰে ঘৰে কৰিব পাৰোঁ বা কৰোৱাই দিব পাৰোঁ, এখন ঘৰত যদি এজন ব্যক্তিও প্ৰথমতে ধ্যান কৰিবলৈ আৰম্ভ কৰে, সেইখনৰ ঘৰৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। তেখেতসকলৰ ঘৰৰ চিন্তা চৰ্চা পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিব। তেওঁৰ পৰিয়ালৰ উৰ্জা চেঞ্জ হ'বলৈ আৰম্ভ কৰিব আৰু সুস্থ এটা বাতাবৰণ সৃষ্টি হ'ব। আৰু লাহে লাহে কি হ'ব, তেওঁৰ ঘৰখনলৈ আধ্যাত্মিক উন্নতি আহি যাব, মানসিক উন্নতি আহি যাব, শাৰীৰিক উন্নতি হ'ব। টকা পইচা পা পইচাৰ পৰা আদি কৰি সকলো ধৰণৰ উন্নতিয়েই কি হ'ব, আমাৰ মাজত বা এখন ঘৰত বা এজন ব্যক্তিৰ ক্ষেত্ৰত দেখা পোৱা যাব। ধ্যান জগত, শাকাহাৰ জগত আৰু পিৰামিড জগত, এই তিনিটা একদম মূল আৰু মুখ্য মটো হয় PSSMৰ। তো আমি এই PSSMৰ লগত জড়িত হৈ নিজকে ধন্য মানিছোঁ। আপোনালোকেও আহ্বান জনাইছোঁ যে ইমান ইজি এটা প্ৰচেছ, যিটো প্ৰচেছ মাত্ৰ ব্ৰেথৰ লগত, নিজৰ নৰ্মেল ব্ৰেথ যিটো আমি জন্মৰ পৰা লৈ আহিছোঁ, সেই ব্ৰেথৰ লগতেই থাকি যদি আমি একান্তভাৱে থাকি মৌন হৈ থাকি ধ্যান কৰোঁ, তো সেই ধ্যানৰ মাজতে আমি নিজকে নিজে চিনি পাম আৰু সমাজক চিনি পাম, লগতে গোটেই পৃথিৱীবাসীক চিনি পোৱাৰ এটা সুন্দৰ সুযোগ দি দিব পাৰিম। একে কৈ আজি মাত্ৰ 3টাই মই 18টা প্ৰিন্সিপালৰ ভিতৰত ক'লোঁ আপোনালোকক। কালিলৈ পুনৰ ক'ম। ধন্যবাদ।